প্ৰথম বেহৰবাৰীত জইন কৰা পাই মই তেখেতক পালোঁ আৰু বয়সত বহুত বেছি ডাঙৰ যদিও একদম লগৰ নিচিনাকৈ থাকোঁ আমি। মুখত উজ্জ্বল হাঁহিটো লৈ উভতি নহাৰ বাটেৰে গ'লগৈ বেহাৰবাৰী আউটপোষ্টৰ বসুদা। যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ মাত্ৰ ৫৪ বছৰ বয়সতেই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি যায় বসুদা খ্যাত ফাইলাও বসুমতাৰী। আনক হহুৱাই ভালপোৱা মানুহজন চিৰদিনৰ বাবে আঁতৰি যোৱাৰ বেদনাত সমগ্ৰ অসমত আজি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। এইগৰাকী মৰমৰ শিল্পীলৈ যাচিলোঁ অশ্ৰুভৰা অঞ্জলি। তেখেতৰ বিদেহী আত্মাই সদ্গতি লাভ কৰক তাৰে কামনা কৰিলোঁ। ওম শান্তি।